নমস্কাৰ নিউজ ইন আছামিজৰ কেইবাটাও নতুন খবৰৰ মাজলৈ মই নয়নমণি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে আপোনালোকে পাব ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় আৰু ৰাজ্যিক খবৰসমূহ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি অল নটিফিকেশ্যন অন কৰি ল'ব যাতে মোৰ অনাগত ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকিব। ফেচবুকক উচ্চতম ন্যায়ালয়ে দিলে সাৱধানবাণী। যদি ফেচবুকৰ কোনো খবৰ বা ভুল খবৰৰ পৰা দেশত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটে তেনে ক্ষেত্ৰত তাৰ দায়িত্বও ল'ব লাগিব ফেচবুকে। উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ ক'লে যে ফেচবুক কেৱল এক ছ'চিয়েল মিডিয়াই নহয়, ফেচবুকে বিভিন্ন এলগৰিথম ব্যৱহাৰ কৰে, লগতে ADS আদিৰ পৰা ভাৰতত টকা উপাৰ্জন কৰি আছে। এনে ক্ষেত্ৰত ফেচবুকৰ কোনো খবৰৰ দ্বাৰা যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটে ফেচবুকে তাৰ দায়িত্বও ল'ব লাগিব। ভাৰতৰ সুপ্ৰিম কোৰ্টে 9 জুলাই ৰাতিপুৱা 10 বজাত এই নীতি নিৰ্ণয় কৰি দিয়ে। প্ৰায় দেখিবলৈ পোৱা যায় যে ফেচবুকৰ বিভিন্ন ধৰণৰ উৰা বাতৰি আদি আহি থাকে আৰু যাৰ ফলত গোষ্ঠীগত সংঘৰ্ষও হৈছে। আমাৰ দেশত একতা ৰক্ষা কৰিবলৈ এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহে দায়িত্ব ল'বই লাগিব। মোদী চৰকাৰৰ নতুন মন্ত্ৰীসভাৰ নতুন ঘোষণা। নতুন কেবিনেটখনে সিদ্ধান্ত লৈছে 23,123 কোটি টকাৰ পেকেজৰ ঘোষণা কৰিছে ক'ভিডৰ লগত যুঁজিবৰ বাবে। যদি ক'ভিডৰ তৃতীয় ঢৌ আহে ভাৰতে যাতে সহজে যুঁজিব পাৰে তাৰ বাবে চৰকাৰৰ দ্বাৰা এই পদক্ষেপ লোৱা হৈছে। ছেকেণ্ড ৱেভত আপোনালোকে নিশ্চয় দেখিছিল ভাৰতে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল। এই সকলোবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে 23,123 কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। থাৰ্ড ৱেভত যাতে মেডিচিন বা অক্সিজেনৰ অভাৱ নঘটে। থাৰ্ড ৱেভ যেতিয়া আহিব হয়তো সৰু ল'ৰা-ছোৱালীক বেছি আক্ৰমণ কৰিব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি চাইল্ড হেল্থ কেয়াৰৰ ওপৰত গুৰুত্ব দিছে। এই পেকেজৰ অধীনত 20,000 ICU বেড বনোৱা হ'ব আৰু ইয়াৰে 20% অৰ্থাৎ 4,000 বেড সৰু ল'ৰা-ছোৱালীৰ বাবে সংৰক্ষিত হ'ব আৰু প্ৰত্যেক ৰাজ্যতে ল'ৰা-ছোৱালী চোৱা-চিতা কৰা কেয়াৰ ইউনিট বনোৱা হ'ব। এই কেয়াৰ ইউনিট প্ৰত্যেক জিলাতে বনোৱা হ'ব। এই পেকেজৰ অধীনত ডিজিটেল প্লেটফৰ্ম বনোৱাৰ কথা উল্লেখ কৰিছে যাতে ৰোগীয়ে ফোনযোগে ডক্টৰৰ লগত কথা পাতিব পাৰে। প্ৰত্যেক জিলাত 10,000 লিটাৰ অক্সিজেন ষ্ট'ৰেজ বনোৱাৰ কথা উল্লেখ কৰিছে। ক'ভিডৰ জটিলতা বৃদ্ধি পালে ঠাই বিশেষে 150খন ফিল্ড হস্পিটেলো খোলা হ'ব। DRDO আৰু ICT এক্টে ঘোষণা কৰিলে এমটেক ইন ডিফেন্স টেকন'লজিৰ। ভাৰতৰ ভৱিষ্যতৰ ডিফেন্স টেকন'লজিৰ কথা চিন্তা কৰি DRDOই এই পদক্ষেপ লৈছে। কম্পেক্ট টেকন'লজি য'ত থাকিব বন্দুক আদি বনোৱাৰ কৌশল আৰু টেকন'লজি য'ত থাকিব বিমান সম্বন্ধীয় জ্ঞান। ভাৰতে যাতে অন্য ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। যিকোনো মিছাইল ডিফেন্স ছিষ্টেম যাতে ভাৰততে ডেভেলপ হয়, কলিৰ দৰে অস্ত্ৰ যাতে ভাৰততে উৎপন্ন হয়, এই সকলো শিক্ষাৰ কথা উল্লেখ কৰিছে DRDOই। অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনে DRDOৰ লগত মিলি এই শিক্ষা মুকলি কৰাৰ মূল উদ্দেশ্য যিসকল যুৱকে ভাৰতত ডিফেন্স ছিষ্টেমৰ ক্ষেত্ৰত কিবা উদ্ভাৱন কৰিব বিচাৰিলে এই শিক্ষা হ'ব তেওঁলোকৰ বাবে অতি উপযোগী। ইয়াৰ আগত ভাৰতত এনেধৰণৰ শিক্ষা নাছিল। এই পদক্ষেপে ভাৰতক এক নতুন দিশ দিব। কাপা ক'ভিড ভেৰিয়েণ্ট ওলাইছে ভাৰতত। উত্তৰ প্ৰদেশত 2জন ব্যক্তিৰ গাত ধৰা পৰিছে এই ভেৰিয়েণ্ট। 109জন ব্যক্তিৰ ভিতৰত 107 জনৰ ডেল্টা ভেৰিয়েণ্ট পোৱা গৈছিল আৰু 2জনৰ দেশত কাপা ভেৰিয়েণ্ট দেখা গৈছিল। যোৱা বছৰৰ অক্টোবৰ মাহতে কাপা ভেৰিয়েণ্ট ভাৰতত দেখা গৈছিল। বৰ্তমান লেম্ডা ভেৰিয়েণ্ট পেৰত দেখা গৈছিল যদিও ই বিভিন্ন দেশত বিয়পি পৰিছে। এতিয়ালৈকে লেম্ডা ভেৰিয়েণ্ট দেখা পোৱা নাই। এই লেম্ডা ভেৰিয়েণ্ট ভাৰতত দেখা ডেল্টা ভেৰিয়েণ্টতকৈ ভয়ানক আৰু সহজে এজনৰ পৰা আনজনলৈ যাব পাৰে। নিউজিলেণ্ডৰ ফেমাছ ইউটিউবাৰ কাৰ্ল ৰকক ব্লেকলিষ্ট কৰিলে ভাৰতে। কাৰ্ল ৰক আহিব নোৱাৰিব ভাৰতলৈ। তেখেতৰ লগত এনে কি ঘটনা ঘটিল জানি লওঁ আহক। কাৰ্ল ৰকে কৈছে যে তেওঁক ভাৰত চৰকাৰে ব্লেকলিষ্ট কৰিলে, গতিকে মই ভাৰতলৈ যাব পৰা নাই। এই কথাটো লৈ তেওঁ হাইকোৰ্টত আপিল কৰিছে। লগতে তেওঁ উল্লেখ কৰিছে যে ভাৰত চৰকাৰে তেওঁক ব্লেকলিষ্ট কৰাৰ ফলত তেওঁ 224 দিন ধৰি তেওঁৰ পৰিয়ালক লগ ধৰিব পৰা নাই, কাৰণ তেওঁৰ পত্নী আৰু পৰিয়াল থাকে ভাৰতত। 2020 চনৰ অক্টোবৰ মাহত ভাৰতৰ পৰা তেওঁ গৈছিল পাকিস্তান আৰু UAE। তেওঁ UAEত থাকোঁতে ভাৰত চৰকাৰে তেওঁৰ ভিছা কেঞ্চেল কৰে আৰু ব্লেকলিষ্ট কৰি দিয়ে। ভাৰতত যেতিয়া কা বিৰোধ আন্দোলন হৈছিল তাত তেওঁ আৰু তেওঁৰ পত্নীয়ে ভাগ লৈছিল। কোনো বিদেশী ব্যক্তিয়ে ভাৰতীয় আন্দোলনত ভাগ ল'ব নোৱাৰে। এনে এক অনুৰূপ ঘটনা ঘটিল বাংলাদেশৰ এজন ছাত্ৰৰ লগত। কা আন্দোলনত সহযোগ কৰাৰ বাবে তেওঁক নিজ দেশলৈ উভতাই পঠোৱা হৈছিল। যদি খবৰসমূহ ভাল পালে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি যাব। ধন্যবাদ।